কিন্তু আজি আহি ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল, ধুনীয়া। আৰু এইটো এটা ভৱিষ্যতলৈকে আমাৰ অসম চৰকাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এইটো অনুৰোধ জনাইছো যাতে এই জেগাখনক যাতে মানে টুৰিষ্ট এটা প্লেচ হিচাপে মানে তৈয়াৰ কৰিব পাৰে, এইটো মানে অনুৰোধ জনাইছো। আৰু ছাৰে ক'ব। হয়, আপুনি কি আহ্বান জনাব? ধন্যবাদ। আমিতো ডিব্ৰুগড় জিলা আমাৰ কললোৱা শিক্ষক চেণ্টাৰৰ পৰা আমি আহিছোঁ। জেগাডোখৰ ভাল লাগিছে আৰু ভৱিষ্যতলৈকে আৰু অলপ পৰ্যটক আহিব বুলি আমি আশা কৰিছোঁ, যাতে আমি অকণমান এই পৰ্যটকৰ থলীটো অকণমান আৰু অলপ উন্নত ধৰণৰ অকণমান যদি পৰিৱেশটো কৰিব পাৰোঁ, তেতিয়াহ'লে আমি অকণমান আৰু ভাল পাম বুলি আমি আশা ৰাখিছোঁ। আৰু চৰকাৰলৈকে আমি এইটো এটা আহ্বান জনাইছোঁ যে আমাৰ অসম চৰকাৰে বিভিন্ন আমাৰ পৰ্যটকৰ তেওঁলোকে হেৰি কৰিছেই, প্ৰতিষ্ঠাপক কৰিছে, কিন্তু সেইটোকো আমাৰ কি বুলি কয় ডিমৌ নদীটো আমি পৰ্যটক থলীলৈ যদি ৰূপান্তৰ কৰিলে নিশ্চয় অসম চৰকাৰক আমি বহুত বহুত ধন্যবাদ জনাম। আৰু যি হওক, আমি নদীৰ পৰা আমাৰ স্থানীয় লোকেও আহি আমি ইয়াত প্ৰীতিভোজ কৰোঁ আৰু নানা জেগাৰ পৰা আহি কিনি ইয়াত প্ৰীতিভোজ আমাৰ ডিমৌ নদীত আমি খাই আছোঁ। আৰু লগতে আমাৰ চাফ চিকুণতা ৰখাটো ভাল আমাৰ ডিমৌ নদীৰ, কাৰণ প্ৰতি বছৰে আমাৰ ইয়াত ডিমৌ পিকনিক স্থল বুলি আমি জানো আৰু ইয়াত কোনো অসুবিধাও নাই, তেনেস্থলত আমাৰ কোনো অশান্তিও নাই। কিন্তু কিছুমান মানুহে আমাৰ ইয়াত আহি প্ৰীতিভোজ লয়, কিছুমানে চাফ চিকুণতাটো অলপ নৰখাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে। এইবিলাক যাতে আহি কিনি চাফ চিকুণ কৰি কিনি খাই গ'লে ভাল লাগিলে বুলি আমি আমাৰ স্থানীয় ফালৰ পৰা আমি এই প্ৰীতিভোজৰ লগতে আমাৰ দাদাসকলৰ লগত কৈ মোৰ বক্তব্যটো ইমানতে সামৰণি মাৰিছোঁ। স্বচ্ছতাটো বজাই ৰাখিব লাগিব, সেইটো আমি সকলোৱে সেইটো গুৰুত্ব দিব লাগিব। ইয়াতে কোনোবা বেলেগকে আকৌ আহি পেলাই ইয়াতে কোনোবা কৰ্মী আহি পেলাই ইয়াতে ঠিক ঠাক কৰিবলগীয়া নাথাকে। গতিকে যিসকলে ইয়াতে পিকনিক খাইছেহি, আমাকে ধৰি পেলাই আমিও সেইটো দায়িত্ব লৈছোঁ। আৰু যি ধৰণে তেওঁলোকে পিকনিক খাইছে, যিখিনি বাচন বৰ্তন বা যিখিনি ব্যৱহাৰ কৰিছে, সকলোখিনি বৰ সুন্দৰকৈ পৰিষ্কাৰ কৰি থৈ যায়, যাতে বেলেগেও আহি সেই ধৰণে এই জেগাবিলাকত ধুনীয়াকৈ খাব পাৰে। সেইটো আমি ইয়ালৈ অহা নাই, বেলেগ ঠাইলৈ আহিছোঁ। হয়, প্ৰতি বছৰে আমি আহিছোঁ। হয়।